নমস্কাৰ ৰাজশ্ৰী শৰ্মাৰ ইউটিউব চেনেলত আজি মই প্ৰথম ইন্ট্ৰটো দিছো মই সদায় মানুহ আমন্ত্ৰণ জনাও এদিনা অঞ্জুক আনিলো আৰু আজি আপোনাক কৈ দিওঁ আমি আহিছো এতিয়া ডিব্ৰুগড় ক'লে বকুল বাগান মোৰ বহুত বছৰীয়া এটা সপোন পূৰ হৈছে একমাত্ৰ এই মানুহজনৰ কাৰণে যিজন মানুহ মই এতিয়ালৈকে দেখা নাই তাইৰ সপোন পূৰণ হৈছে কিন্তু আমাৰ সপোন ভংগ হৈছে কাৰণ আমি পৰশুৰাম কুণ্ড যাব নাপালোঁ চাহ খোৱাৰ পাছতহে আমাৰ মনত পৰিছে যে আমি দেখাব লাগে পাৰ হৈ থাকিলোঁ তাৰপিছত আমাৰ লগত অহা মানুহ দুজন এই দুজন আৰু এইজনেই সেইজন যাৰ কাৰণে মই যে আহিবলৈ পাইছোঁ বিশেষ জেগাত আহিলোঁ আমি এতিয়া ডিব্ৰুগড়ৰ বকুল বাগানৰ পূজাৰ ভাগলৈ আহিছিলোঁ কেনেকুৱা মানুহে আমাৰ তেলতেলীয়া কৰি দিছে মাই গড ইফালে যাব নোৱাৰি সিফালে যাব নোৱাৰি যেনে তেনে চাকি গছ জ্বলাই আহিছোঁ আৰু বাকীখিনি কৈ থাকিম ৰুমৰ অভিমুখে আমি পিছে আমাৰ লগত আজি এটা বেয়া ঘটনা এটা হ'ল বেয়া ঘটনা মানে আমি আহিলোঁ ইয়ালৈ আৰু আমাৰ থিয়েটাৰৰ মানুহে প্লেন কৰিছে পৰশুৰাম কুণ্ডলৈ গৈছে মানে প্লেনটো কনফাৰ্ম হোৱা নাছিলে তো আমি এইটো প্লেন কৰি পেলালোঁ তাৰপৰা আমি এতিয়া ইয়ালৈ অহাৰ পাছত সেইটো প্লেন কনফাৰ্ম হৈ গ'ল তো তালৈ যোৱা আমি মানে খোৱাৰ আগত যে ফটো যে তোলে সেই বস্তুটো আমি খানাটো দেখাৰ পাছত পাহৰি গ'লোঁ সেইকাৰণে আমি ফটোকপি তুলিবলৈ পিন্ধি যায় আমি খাইছিলোঁ আমাৰ মানে ভিডিঅ'টোতকৈ বেছি মাংস দেখাৰ পাছত আমি ৰ'ব নোৱাৰা হৈ যাওঁ সেইকাৰণে আমি ইয়াত গুচি দিওঁ তাৰপৰা এতিয়া আধা খোৱাকৈ সেইকাৰণে চাব লাগিব উপায় নাই আৰু এই চাওঁ এইটো ইয়াতে এটা পাৰ্টি হৈ আছে আজি এজনৰ বিশেষ দিন মানে বেলেগ বিশেষ নহয় কি বিশেষ ইয়াতে তেওঁ বহুত বছৰৰ পৰা বিচাৰি ফুৰা মানুহক লগ পাই গৈছে গতিকে এইটো তাৰ খানা হেল্ল' আমাৰ ফুৰাৰ দিন পৰিছে আজি ডিব্ৰুগড় অৰুণাচলৰ পৰা ডিব্ৰুগড়ৰ পৰা এয়া গল্ডেন পাগোডা আহিছোঁ মই আগতে যোৱা বছৰ কোহিনুৰত থাকোঁতে আহিছিলোঁ এই বছৰ আকৌ আহিলোঁ এই বছৰ অৱশ্যে ৰাতিৰ পৰিৱেশটো দেখিলোঁ ভাল লাগিছে খুব ধুনীয়া লাগিছে ৰাতি বেছি ধুনীয়া লাগে দিনত আহোঁতেও ভালেই লাগিছিলে যিহেতু ফাৰ্ষ্ট আহিছিলোঁ কিন্তু ৰাতি দেখোন বেছি ভাল লাগিছে আৰু মন্দিৰটো